মোৰ আচল জন্ম জেগা হৈছে বাবাদীত, বৈষ্ণৱাবাদী। আমি ভাই ককাই 5জন আৰু বইনী 3জন। মই সৰুৰ পৰা আমাৰ অৱস্থা খুব বেয়া। পাছে বৰপেটাত হেৰি কৰি থাকোঁতে আমাৰ প্ৰথম খৰ্গেশ্বৰ মহন্ত বৰপেটা সত্ৰ ডেকা অধিকাৰ হয়। তেতিয়া মোৰ ডাঙৰ দাদা চিদানন্দ মহন্ত তেওঁ লৈ গ'ল, তেওঁ কাম চাম কৰাৰ কাৰণে MV পাছ কৰালে। MV পাছ কৰালে তেওঁ ঘৰ গুচি যায় LP স্কুলৰ শিক্ষক হ'ল। পাছে পিতাক ক'লা যে, পিতাৰ নাম সাগৰ চন্দ্ৰ মহন্ত, তাই ক'লা যে সাগৰ মোক এটা তোৰ ল'ৰা দিয়ে। পাছে আমাৰ ঘৰৰ অৱস্থা বেয়া থাকোঁতে তাই আৰু কাক দিম, পাছে মোক ক'লা তই যাব পাৰিবি না? বোলে মোকো পঢ়াব লাগিব। মই পঢ়াম মই যাম। যে পিতাই ক'লে তাকো বোলে মই প্ৰথম মানৰ পৰা আগে ক খ প্ৰথম মান আছিলে, প্ৰথম মানৰ পৰা মই দ্বিতীয়লৈ গৈছোঁ। দ্বিতীয় যাওঁতে মই পঢ়া হেৰি নহ'ম। পাছে তাই ক'লে যে তাকো মই পঢ়াম লৈ আহিলে। তেওঁ ডেকা অধিকাৰ হ'ল, তেওঁ চবখিনি কাম কৰোঁ। মই তোৰ 1 বছৰ হ'ল, মোক তোৰ স্কুলত নাম দিলে, মই এটা যাওঁ। পাছে তেতিয়া ব্ৰিটিছ আমলৰ দিনত সৰ্বানন্দ মামনি বাবু বুলি তেওঁ সৰ্বানন্দ দাস তেওঁ দিয়াই আছিলে। তেওঁ খুব আৰু জান আছে। তেওঁ ক'লা যে মই গুচি যাম বুলি ঘৰৰ তলতে তেওঁ ক'লা যে তোমাক কোন স্কুলে মাষ্টৰে হেৰি কৰিব, মই হেডকেটে। এনেকৈ থাকোঁতে মই কিছুদিন থাকিলোঁ। থাকোঁতে এটা খৰ্গেশ্বৰ মহন্ত ঢুকাল। তেতিয়া মই সত্ৰ চবখিনি কাম মোক প্ৰসং চৰং নৃত্য চবখিনি কৰিব। মহন্ত বাপৰ তেতিয়া বয়স 10 বছৰ। মহন্ত বাপক আনি বাহাত ৰাখিলে। মহন্ত বাপে তেতিয়া মনতে এটা ভাবিছিল যে মোৰ ককাই যেতিয়া ইয়াতে থাকি MV পাছ কৰি শিক্ষক হৈছে, গতিকে ময়ো ইয়াতে তেখেতৰ ভাল পইচান ধৰি ময়ো ইয়াতে একদিন হয়তো শিক্ষকৰ কথা চাকৰিৰ কাৰণে মই চেষ্টা কৰিম, এইটো তেওঁৰ মনোভাৱ আছিল। কিন্তু ভগৱানে তেখেতক সেইফালে নিনিলে। ভগৱানে তেখেতক এটা ভাল উপায় দিলে। এখেত খুব ভাল জ্ঞানী পুৰুষ হ'ব ভৱিষ্যততে। এখেত শাস্ত্ৰ জ্ঞানী হ'ব আৰু এটা খুব ভাল এটা তেখেতৰ গাত কিছুমান গুণ আছে। এই ভাবি লাগি তেখেত হৰেকৃষ্ণ মহন্ত বাপ সেইটো চাকৰিৰ ফালে নগ'ল। বৰপেটা সত্ৰত প্ৰথমে নাম কীৰ্তনে দি কাম কৰা এটা দলতে তেতিয়া এটা হৰমোহন দিয়ে প্ৰথম নাম কীৰ্তন কৰিম। তাতে মোক ক'লা মই প্ৰসংগ কৰি আহিছোঁ এটা বৈকুণ্ঠ মহাজন বুলি। তেওঁ ক'লা যে তুমি একঠাইত নাম প্ৰসংগ কৰিব যাব পাৰা না? বোলে মই নাম প্ৰসংগ কৰাৰ কাৰণে মই বৰপেটা সত্ৰত আছোঁ, সেইকাৰণে যাব পাৰিম। পাছে এনেকৈ কওঁতে এই 12 দিনত নাম কীৰ্তনে দিয়ে গেলি হৰমোহন দি নাম কীৰ্তনে কৰিব মানে যাম। যাতে বৰপেটাত বহুত মেল লাগিল। পাছে মোক বন্ধ কিছুমানে ক'লে যে যাবলৈ মানে নাম কীৰ্তন কৰিব যাওঁতে মই যদি কিবা অপৰাধ হয় মই যাম, তথাপি মই কাৰো কথা নুশুন। তেখেতৰ কামবিলাক দেখা পাই তেখেতৰ যেতিয়া মানে ভক্তিভাৱ মানুহৰ প্ৰতি আৰু তেখেতৰ শাস্ত্ৰ জ্ঞান যিটো, এই গোটেইখিনি যিমানখিনি এটা সৰুকালতে তেখেতে আৰ্জি লৈছিল, সেইটো দেখি শুনি তেখেতক আমাৰ ইয়াৰ পৰা কেইজনমান ভকত ডাঙৰ জানা শুনা মানুহে তেখেতক বোলে এওঁক ইয়াত ৰাখিব নালাগে, এওঁক দৰং লাইনে পঠাব লাগে, তাত মানুহবিলাকক একশৰণীয়া কৰি লোৱাৰ কাৰণে পঠাব লাগে। এই ভাৱটো আমাৰ বৰপেটা সত্ৰত বহুত ডাঙৰ ডাঙৰ গণ্য মান্য লোকবিলাকে চিন্তা কৰি শেষত তেখেতক বৰঙা লাইনক লগি পঠাই দিলে। তেতিয়া ঈশ্বৰে নদিছে মোক লগত লৈ আহিলোঁ। আহি প্ৰথমে আমি খৈৰাবাৰীত সত্ৰ এখন পাতিলোঁ। সত্ৰ পাততে এইগিলাখন জেগা ধৰি ইয়াতে উত্তৰ ছাইডত কোনো যে কিছুমান বাগানৰ বাবু কুশ বৰুৱা আৰু কিছুমান তিলক সাধু তাৰপৰা অমৰ সিং এনেকৈ কিছুমান লগ লাগি ৰাজেন্দ্ৰ পাচনি দণ্ড ডেকা সকলোৱে লগ লাগি ইয়াতে পঢ়িলে। এই নামঘৰটো পঢ়িলতে বাগানৰ ভিতৰত আছিল। বোধহয় more than 75 years হৈ গ'ল ইয়াত অহাটো। আৰু আগতে আমাৰ নাম্বাৰ 19 লাইনত আছিলে,
তাৰপিছত লাহে লাহে এষ্টাব্লিছ হৈ পেলাই আমাৰ যিটো মাটি আছে অক্ৰছ দ্য মেইন ৰোড তাত তেখেতে এষ্টাব্লিছ কৰিলে নিজৰ ছাত্ৰ আৰু এইটো এলেকাত তেখেতে বহুত বছৰ থাকি পেলাই আমাৰ এইটো এলেকাত এটা মৰম স্নেহ and atmosphere of peace and sort of harmony established korise in the sense ki he does not distinguish between any caste, any creed, any rich, poor. In fact tekhetor usorot kunu anybody can go. He is such a humble person as a human being that it is unparalleled. I have not seen. I am born and brought up in Assam. আৰু মই যিটো চাইছোঁ তেখেতৰ বিহেভিয়াৰ উইথ অল পিপল উইথ পিপল ফ্ৰম অল কাষ্টছ ৰিলিজনছ ডিফাৰেণ্ট ট্ৰাইবছ হি ইজ ট্ৰুলি এ গ্ৰেট হিউমেন বিং ইন দ্য চেন্স তেতিয়াৰ আপোনাৰ সেই বৰঙাজুলি চাহ বাগিচাৰ যিজন হেড এছিষ্টেণ্ট তেখেতৰ নাম আছিল উপেন বৰা আৰু কুশ বৰুৱা বুলি আৰু এজন ষ্টাফ আছিল আৰু খৈৰাবাৰী সত্ৰখনৰ সত্ৰাধিকাৰ ইষ্টদেৱ নবীশদেৱে এই তিনিজনে লগ হৈ সেই সত্ৰখন বৰ্তমান য'ত এই যে সত্ৰখন স্থাপিত হৈ আছে সেই জেগালৈকে সেই ঠাইলৈকে সত্ৰখন উঠাই আনিছিলে আৰু এই টুকুৰা ঠাই আচলতে চৰকাৰী মাটি আছিলে চৰকাৰী জমিন ডিমাকুচি বজাৰখলাৰ পৰা নাই বুলি যিখন LP স্কুল আছে সোণাজুলি LP স্কুল আছে 1 নং সোণাজুলি LP স্কুল এই LP স্কুললৈকে আপোনাৰ এই টুকুৰা মাটি চৰকাৰী মাটি ফিজিয়াৰ বুলি কয় আৰু সেই সময়ত তেখেতৰ মুখত যিটো শুনিছোঁ যে সেই সময়ত তেওঁৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে তেখেতৰ গাত মদ ঢালি দিয়া হৈছিল আৰু সেই সময়ত শংকৰ মানে যে শিৱ ইয়াত এইজন শিৱহে হ'ব পাৰে আৰু বেলেগ শংকৰ নাই এই ধৰণৰ ঘাত প্ৰতিঘাত তেখেতে বহুত সন্মুখীন হৈছিল আৰু সেই টংলাৰ পৰা বৰঙাজুলিলৈকে যথেষ্ট দূৰ সেই 30 কিলোমিটাৰতকৈ অধিক হ'ব গতিকে সেই ইমানখিনি যাত্ৰা তেখেতে তালৈকে গৈছিল তাত সত্ৰ স্থাপন কৰিছিল কিন্তু তেখেতক আটাইতকৈ বেছিকৈ ইনস্পায়াৰ কৰিলে আটাইতকৈ উৎসাহিত কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱৰ কথাই তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী সংগ্ৰামী পুৰুষ আৰু বহু সময়ত বিষ্ণু ৰাভাই জংগলে পলাই ফুৰিছে কলাইগাঁও অঞ্চলতে বহুদিন আছিলে পানেৰী ডিমাকুচি এই ঘোৰ জংগল আৰু ভূটানৰ লগত জড়িত মানে লগত লাগি আছে এতিয়াও লাগি আছে গতিকে সেই সময়ত বিষ্ণু ৰাভাক পুলিচেও বিচাৰি ফুৰিছিল গতিকে আটাইতকৈ পলাই পেলাই আশ্ৰয় ল'বলগীয়া ঠাই আছিলে ডিমাকুচি অঞ্চল পানেৰী অঞ্চল বৰঙাজুলি সেই জংগলবিলাকতে আছিল আৰু তেওঁ সেইবিলাকত সাংস্কৃতিক সভা সমিতিবিলাকো কৰিও ফুৰিছিল আশ্ৰম সদৃশ এখন সত্ৰত তেখেতে আমাৰ তিনিজন ভকতক মাতিছিলে আপোনালোক যাবচোন বাৰু মোৰ তালৈ বৰঙাজুলি সত্ৰলৈ মাতিছিলে আৰু তেতিয়া তেওঁলোকে হেনো গৈছিলে আৰু যোৱাৰ পিছত তেখেতে ভাগৱতখন মিলি পেলাই ভাগৱত পঢ়ি তেখেতৰ ভাগৱতৰ ব্যাখ্যা শুনাইছিলে কীৰ্তনৰ ব্যাখ্যা শুনাইছিলে আৰু গুৰু ধৰ্মৰ বিষয়ে শুনাইছিলে তৃতীয়তে তেওঁলোকে
আমাৰ প্ৰথম তিনিজন ভকত ইমানেই আকৃষ্ট হ'ল হৰেকৃষ্ণ মহন্ত আটাৰ ব্যৱহাৰ, আচাৰ, নীতি নিয়ম, মাত কথা, তেখেতৰ যি অতিথি পৰায়ণ যিটো নেকি অতিথি শুশ্ৰূষা, সেইবিলাকত ইমান আকৃষ্ট হ'ল যে তেওঁলোকে পিছত তাৰমানে তেখেতৰ তাত শৰণ লৈ ল'লে, ভকত হৈ গ'ল আৰু তেতিয়া। তাৰপিছতে আমি গম পালোঁ যে আমাৰ বোলে আমুকে ভকত হ'ল। তাতে বোলে বৰঙাজুলিত বোলে এজন এনেকৈ সত্ৰাধিকাৰ আছে, তেখেতৰ তাত বোলে ভকত হ'ল। তেতিয়া আমাৰ গাঁৱত হাল্লা তেতিয়া তাৰমানে যে কোন সত্ৰাধিকাৰ, তেতিয়া প্ৰচাৰ প্ৰসাৰ একেবাৰে নাই আমাৰ সত্ৰাধিকাৰ আটাৰ, হৰেকৃষ্ণ মহন্ত আটাৰ। তেতিয়া গাঁৱত বুবু চলিলে যে এওঁলোকে বোলে ভকত হ'ল, এতিয়া বোলে তেওঁলোকে পায়খানা কৰিলেও গাও ধুব লাগিব, পেচাব কৰিলেও ধুব লাগিব, আৰু তেখেতসকলৰ ঘৰত আনে গ'লে বোলে যিবিলাক নেকি পীৰাত বহিব বা চকীত বহিব, সেই চকীবিলাক বোলে তেখেতে এইবিলাক অপপ্ৰচাৰ তাৰমানে বহুত বুবোৱা চলিলে। আৰু সচৰাচৰ আগতে তেনেকৈ এটা হেৰি হৈছিলে, যিহেতু ভকত ভাল নাপাইছিলে তাৰমানে, এইটো অসমীয়াৰ ধৰ্ম বুলি পেলাই তেওঁলোকে এটা হেৰি কৰিছে। আমিও কৰিছিলোঁ সেইটো, আমিও বিৰোধিতা কৰাৰ আমিও আছিলোঁ। আমাৰো ভাল লগা নাছিলে যে কি ভকত ধৰ্ম এটা ল'ব লাগে, আমাৰ নিজা ভকত আছে, আমি দেখোন আমাৰ ঘৰত দেখোন গছৰ তলত শিলত দেখোন পূজা কৰে। আমাৰ তেতিয়া তাৰমানে এই অঞ্চলত সকলোৰে চোতালত এডাল যিকোনো ফুলৰে গছ হওক বা তুলসীৰে গছ হওক, সেই গছৰ তলত এটা শিল আনি পেলাই সেই শিলৰ তলত তাৰমানে চাকি জ্বলায়। প্ৰায় ঘৰৰ মানুহে তাৰমানে সেইটো হেৰি কৰিছিল আৰু শিলত চাকি দিছিলে। তেতিয়া আমি জীৱনত মানে এই বুটৰ দালি, লচি পুৰি সেইবিলাক খাবলৈ নাপায়, আমাৰ বড়ো মানুহ খুব কম খায়। তো সেইবিলাক সেই নাম কীৰ্তন শেষ হোৱাৰ পিছত একদম ধুনীয়াকৈ দিয়ে, চুজি তুজি এইবিলাক একদম সঁচা কৈছোঁ মানে খাব নাপায় আমাৰ মানুহকেইটা। এই কি মজা খোৱা, দৈ আৰু একেবাৰে মানে পানীয়াকৈ মানে গুড় মিঠাই সেইবিলাক আনি দিয়ে, বা ইমান খাব পায়, ইমান মানে পেট বুজাই খাওঁ আমি তাৰমানে। খাই পেলাই একদম ধুনীয়াকৈ ক'ৰবাত শুনা মাত্ৰই দৌৰোঁ আৰু আমি একো কাম নকৰোঁ এনেকুৱা। কিন্তু ধৰ্মত কিমান কি হৈ আছে এইটো আমি বুজি নাপাওঁ। আৰু তেতিয়া এই খাব যে পাম সেইটো মানে খুব ভালকৈ জানো, এই কাৰণে আমি যাওঁ। আৰু তেওঁলোকে এটা প্ৰশ্ন কৰলাম যে আপুনি আমাৰ চাফা কৰিছে, আপুনি আমাৰ হাতে একো নাহে দেখোন, গোসাঁই মহন্ত কিজানি একো নাখায়, যে বাপা তোমালোকে ভালকৈ ৰান্ধি দিয়ক, মই চব একেলগে বহি খাম, আৰু তোমালোকো মই তোমালোকক দিয়া মই একো তাৰ উন্নতি, আৰু মই নিৰামিষ। সকলোৱে নিৰামিষ যেতিয়া হেৰি গ'ল, মই একেলগে খাম। আৰু এটা মোৰ অভ্যাস কৰিছোঁ, মই ভকতো, তেওঁলোকে মোৰ প্ৰিয় ভকতৰ মই আগে দি মই আগতে সকলোকে অলপ ভাগে দি মই ভকতৰ অৱশেষটোহে গ্ৰহণ কৰোঁ। সেইকাৰণে তেওঁলোকে মোৰ ওপৰত এটা ভাল বিশ্বাস হৈছে। সেই সময়তে আকৌ আমাৰ গাঁৱতে চুম্বাৰাম বড়ো বুলি এজন আমাৰ আটাৰ মানে সান্নিধ্যতে ভকত হৈ আছিলে। তেখেতক কিন্তু গাঁওখনৰ পৰা মানে বহিষ্কাৰ কৰি এটা ৰঙা ফ্লেগ মানে আঁৰি ফালে মানে গাঁওখনৰ পৰা বহিষ্কাৰ কৰি ৰাখিছিলে, আৰু বঞ্চিত কৰি ৰখা হৈছিলে তেখেতক। প্ৰায় মোটামুটি 3-4 বছৰমান তেখেতক বঞ্চিত কৰি ৰাখিছে, মানে এই মানে শৰণ ভজন লৈ এই মানে ভাগৱত পাঠ কিবা পুথি পাঠ কৰাৰ কাৰণে। আৰু এতিয়াও মানে সেই সময়ত এটা বিশ্বাস আছিল যে মানে ভাগৱত পাঠ বা পুথি পঢ়িলে মানে মানুহজন পগলা হয়, এইটো এটা আমাৰ মানে আজত বিশ্বাস এটা আছিলে, আৰু তেনেকৈ অপপ্ৰচাৰ আছিল। ঠিক তেনেকুৱাকৈ মানে এই চুম্বাৰাম বড়োক গাঁৱৰ যিখিনি বয়সস্থ আছিলে সেই সময়ত তেখেতক ভাবা গৈছিল যে মানে এওঁ পগলা হৈছে মানুহজন, গতিকে এওঁৰ লগত আমি নাথাকোঁ, আমি আমাৰ মতে চলিম, গতিকে এখেতক আমি মানে বঞ্চিত কৰি ৰাখিম বুলি তেনেকুৱাকৈ ৰাখিছিলে। খৈৰাবাৰীৰ পৰা আমাৰ ডিমাকুছিলৈকে আহিবৰ কাৰণে এখন মাত্ৰ গাড়ী আছিলে। এইটো গাড়ী আছিলে 1980ৰ পিছতহে, তাৰ আগত কোনো গাড়ী নাছিল। ম'হৰ গাড়ী বা চাইকেলে ব্যৱস্থা আছিল, আৰু কেতিয়াবা হয়তো খোজকাঢ়ি আহিবলগীয়া হৈছিল। গতিকে তেনেকুৱা এটা দুৰুকাম লৈ তেখেতে খৈৰাবাৰীৰ পৰা আহি ইয়াত যে এখন অনুষ্ঠান খুলিলে, প্ৰথমতেতো সত্ৰৰ যোগেদিয়ে তেখেতৰ হয়তো মনত এটা উদয় হৈছিল, বোলে মই অকল সত্ৰ কৰিলেই নহ'ব, সত্ৰৰ দ্বাৰা আমি কামখিনি কৰিব নোৱাৰিম, ইয়াৰ কাৰণে মানুহখিনি শিক্ষিত কৰিব লাগিব, শিক্ষিত হ'লেহে হয়তো আমাৰ স্বাৰ্থ সিদ্ধি হ'ব। এইটো কথা হয়তো তেখেতে ভাবি মনত আওৰাই লৈ তেখেতে এখন স্কুল স্থাপন কৰাৰ কাৰণেও চিন্তা কৰিলে। তাৰ কাৰণে তেখেতে ওচৰতে থকা শংকৰদেৱ মিছন LP স্কুলখন খুলিছিলে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে দেখিলে যে LP স্কুল হ'লেতো নহ'ব,
গতিকে ইয়াৰ উচ্চ শিক্ষিত হ'বলৈ হ'লে ME স্কুল লাগিব বা আৰু আগুৱাই যাব লাগিব। সেইকাৰণে তেখেতে আকৌ কেইজনমান আগৰণুৱা ব্যক্তি, তেতিয়া কম বয়সৰ মানুহ ব্যক্তি হিচাপে মই আগতে উল্লেখ কৰিছোঁ, সেই ব্যক্তিকেইজনক লগত লৈ তেখেতে এইখন স্কুল প্ৰতিষ্ঠা কৰিছিল। আৰু পোনপ্ৰথমতে যেতিয়া প্ৰতিষ্ঠা কৰিছিল তেতিয়া এই স্কুলত পঢ়াবৰ কাৰণে ল'ৰা ছোৱালী একেবাৰে নাছিল। মই জনামতে খুৰাদেৱে নিজে লগত লৈ ঘৰে ঘৰে মানুহ মাতি মাতি আনি ইয়ালৈ ল'ৰা ছোৱালী আনিছিল। আমি মানিব লাগিব এটা কথা, আজি মই সেইখন স্কুলৰ পৰা ওলাই আহিছিলোঁ, যিখন স্কুল সত্ৰৰ বুকত স্থাপন হৈছিলে। আৰু ইয়াৰ প্ৰথম ক্ৰেডিটটো আমি এই বাপজনক দিব লাগিব। আৰু তেখেতৰ যিটো আশা যে মিছন হিচাপে গঢ়ি তোলা বা ইয়াত এখন হস্পিটেল গঢ়ি তোলা, তেখেতৰ খুবেই আশা। কিন্তু ইয়াত এতিয়া সাহায্য হিচাপে কোনে কি কৰিব পাৰোঁ, তেখেতেতো গোটেই জীৱনটো কটালে ইয়াত, শেষ জীৱনলৈ আহিছে তেখেত। গতিকে আমি আশা কৰোঁ তেখেতৰ ভৱিষ্যত আৰু যাতে আয়ুস বাঢ়ক, আমি বিচাৰোঁ এইটো যা হওক। তেখেতৰ কাৰণে কিন্তু আমি শিক্ষিত মানিব লাগিব। আপোনালোকে মানে কিমানখিনি জানে মই নাজানো, মোৰ ট্ৰাইবেল জনগোষ্ঠীৰ বহু ল'ৰা তেখেতৰ এই সত্ৰত থাকি পঢ়া শুনা কৰিছিল। ইয়াত খ্ৰীষ্টান ল'ৰাও আছিল, তেওঁ মানে তেওঁলোকক থকাৰ জেগা দিছিল। আৰু দুখীয়া মানুহ যিহেতু আমাৰ এই অঞ্চলত হাইস্কুল নাই, তাত মানে হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ যায়, তেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী নাছিলে। হাইস্কুলত পঢ়িব লাগিলে খোজকাঢ়ি যাব লাগে। আমাৰ দিনততো তেনেকৈ মানে চাইকেল টাইকেল নাছিলে, আমি খোজকাঢ়িয়ে যাওঁ। মই নিজেও মানে 6 কিলোমিটাৰ খোজকাঢ়ি স্কুল কৰিছিলোঁ। মোৰ ইয়াৰ পৰা তালৈকে 6 কিলোমিটাৰ হয়। তো তেনেকৈ মানে ল'ৰা মানুহক তেখেতে ৰাখিছিল, ৰাখি পঢ়ুৱাইছিল। কিতাপ পত্ৰ দিয়া নাছিল, কিন্তু থকাৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাটো তেখেতৰ পৰা পাইছিল। যেতিয়া মই মেট্ৰিক পাছ কৰি ডিমাকুছী হায়াৰ ছেকেণ্ডেৰীতে নামভৰ্তি কৰিলোঁ, তেতিয়া মই ফাৰ্ষ্ট ইয়াৰত পঢ়া শুনা কৰিবৰ কাৰণে মানে আটাইতাত মই গ'লোঁ ৰুম বিচাৰি। তেতিয়া আটাই মোক হেৰি কৰিলে, তুমি থাকিব পাৰিবা, কিন্তু তোমালোকে ভালকৈ থাকিবা বুলি এটা কথা কৈছিল আৰু মোক। তেতিয়া আৰু 2জনমান 3জনমান আকৌ বেলেগ ল'ৰা আছিলে, সিহঁতেও আগৰ পৰাই থাকিছিল। সিহঁতৰ লগত মই মিলি কথাখিনি ক'লোঁ, আটাইকো জনালোঁ যে মই ইয়াত থাকিব বিচাৰিছোঁ, ফাৰ্ষ্ট ইয়াৰত মই পঢ়িম। সিদিনাখনৰ পৰাই পাৰ্মিশ্যন দিয়াৰ পিছত মই এটা লগত চিনাকি হ'লোঁ ভালদৰে। তুমি ক'ৰ ল'ৰা বুলি মোক সুধিছে, মই ক'লোঁ যে বৰঙাবাৰীৰ ল'ৰা। কাৰ ল'ৰা সুধিছে, মুগৰ ল'ৰা। অঁ বুলি ক'লে, ঠিক আছে তুমি থাকা তাতে। মোক দি দিলে থাকিবৰ কাৰণে, পোৱাৰ কাৰণে। আটাইকো মোৰ পুনৰ সেইটো সময়ৰ পৰাই কিছু কথা শিকিবৰ কাৰণে, জানিবৰ কাৰণে, তেখেতৰ পৰাই মই জ্ঞান আহৰণ কৰিবৰ কাৰণে এটা ভাল মানে মুহূৰ্ত পাইছোঁ। তাৰ কাৰণে আজিৰ দিনটোত মই আপোনালোকৰ জৰিয়তে তেখেতক কৃতজ্ঞতা যাচিব বিচাৰিছোঁ, ধন্যবাদ যাচিব বিচাৰিছোঁ। এনেহেন ব্যক্তিৰ মানে বাসগৃহত মই আচৰণ পাইছোঁ। সেইটো সময়ত মই ভাবি লৈছিলোঁ যে ময়ো কপালবান ব্যক্তি। এনে যাহাতা মানে ল'ৰাবিলাকক থোৱা নাছিল, আৰু এনেইতো তেনেকৈ পঢ়া শুনাৰ ল'ৰাবিলাক বা তেনেকৈ পৰিৱেশেই কৰা নাছিল মাজে সময়ত। কিন্তু তেখেতে সেইটো সময়ত এটা পৰিৱেশ দিয়াৰ কাৰণে নিশ্চয় আমিও পঢ়া শুনা কৰিবৰ কাৰণে এই পৰিৱেশটো পালোঁ। এটা মেট্ৰিক পাছ ল'ৰা নাই, বহুত দূৰ দূৰ পৰা এজন নাচ বঙালী বাগানৰ কেৱল বৈনিক এটা দীপালী চক্ৰৱৰ্তী, তেখেতে প্ৰথম মানে তেওঁলোকে মাষ্টাৰ তেওঁ মেট্ৰিক পাছ, তাতে মাষ্টাৰ হেৰি কৰি তাতে যেতিয়া সকলোখিনি পাছ হ'ল, এতিয়া মেট্ৰিক পাছৰ পৰা BA পাছ কৰা, MA পাছ কৰা, এতিয়া এই অনুষ্ঠানৰ জৰিয়তে হাকিম পৰ্যন্ত হৈছে। শিক্ষিত মানুহ আমাৰ এইফালে বিলকুল নাছিলে। স্কুলত যাই কি হ'ব, এইফালেদি জাতিয়ে নাথাকিব যদি কি স্কুল পঢ়িবি, এনেকুৱা ধৰণৰ আমাক আপচু আন্দোলন কোৱা হৈছিলে। ইয়াৰ কাৰণে ময়ে ক্লাছ 7ৰ পৰা ময়ে স্কুল বাদ দিছোঁ। এনেকুৱা ক্লাছ 7ৰ পৰা ময়ে স্কুল বাদ দি পেলাই ফুটুঙা হৈ গৈছোঁ। এনেকুৱা ধৰণৰ স্কুল ক্লাছো নহয়, একো নহয় এনেকুৱা। তেতিয়া কিন্তু বড়ো মিডিয়াম নাছিলে, অসমীয়া মিডিয়ামেই আছিলে। মনেশ্বৰ কছাৰী এটা মাষ্টৰ আছিলে বালিচিটাত এনেকুৱা। তাৰপিছত ইয়াত শিক্ষিত নোহোৱাৰ আজি 8-10 বছৰৰ আগৰ কথা মই ক'ম। ইয়াত এনেকুৱা অশিক্ষিত মানুহবিলাক আছিল, মানে বজাৰেদি যদি যাওঁ, ৰবিবাৰ বজাৰ হ'লে ৰাস্তাই ঘাটে মদ খাই পেলাই একদম লালালি খুন
খুন লৈ একদম পূৰা আহি আছে ঘৰত, তেজে তেজ, মাৰপিট লাগি আহিছে মদ খাই পেলাই, ৰাস্তাত পৰি আছে, ঠেলাই দি উঠাই লৈ যাই আছে, কুকুৰে চেলকি আছে। এনেকুৱা ধৰণৰ জেগাই বেজেগাই আমি পৰি থকা বাস্তৱত দেখা পাইছোঁ। বিশেষকৈ আমাৰ বালিচিটাৰ আমাৰ ট্ৰাইবেল মানুহখিনি, আমাৰ বড়ো মোৰ গাঁৱৰ মানুহখিনিকো ৰবিবাৰ হ'লে হৈছিল। কিন্তু যেতিয়া আটাৰ পৰা ধৰ্মটো লোৱা হ'ল, তেতিয়াৰ পৰা আমাৰ সেইবিলাক একোৱেই নাই। আটাই আমাক তেনেকুৱা চবকে স্কুলত যোৱা, শিক্ষা দীক্ষা, পঢ়া শুনা আদিতো আমাক বহুতে জ্ঞান দিছে যে স্কুলত যাব লাগে, পঢ়িবও লাগিব তোমালোকে, অকল যে ঘূৰি থাকিবা বা অকল নামেই গাই থাকিব দিয়া নাই। আমাক পঢ়া শুনাৰ লগতেও আমাৰ হৰি নামো শিকিব দিছে, বৰগীতৰ পৰা, বহা নামৰ, দিহা নামৰ পৰা, থিয় নামৰ পৰা আদি কৰি, নাম প্ৰসংগৰ পৰা আদি কৰি গোটেইখিনিয়ে তেওঁ আমাক শিকাইছে। বোধ কৰোঁ আদিবাসী ভকতসকলৰ নাম প্ৰসংগ কৰা দেখিছে। ময়ো দেখিছোঁ ৰাভা মহিলাসকলে কেনেদৰে নাম গাইছে, তেওঁলোকৰ পোচাকত গাইছে, তেওঁলোকৰ পৰম্পৰাগত পোচাক পৰিধান কৰিয়ে গাইছে। দখনা পিন্ধি, হালধীয়া দখনা পিন্ধি যেতিয়া বড়ো মহিলাই নাম প্ৰসংগ কৰে, সেয়া মানে আপুনি হয়তো নিজে নেদেখিলে বিশ্বাস কৰিব নোৱাৰে। বা অসমত এনেকুৱা বহুত জেগা আছে বা ভাৰতত তো বিশ্বাস নকৰিব যে জনজাতীয় ৰাইজক এনেকৈ এগৰাকী পুৰুষে, মহান ব্যক্তিয়ে এনেকৈ এখন মঞ্চত অনুপ্ৰাণিত কৰি পেলাই হৰিনাম কীৰ্তন কৰাইছে। এয়া সঁচাকৈ মানিবলগীয়া, তবত খাই যাব। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ মতে এই বৰ্মদেৱী সত্ৰখন আমি চলি আছোঁ। ইয়াতে আমাৰ অসমীয়া মানুহ নাই, আৰু অসমীয়া মানুহ প্ৰথম অৱস্থাত এনে হৈছিলে যে নামঘৰৰ ইয়াকে আইভাৱেদি উগ্ৰপন্থী মাৰাৰ কথা কৈছিলি, যে উগ্ৰপন্থী আমাৰ মাৰিবলৈ। মই বোলে আপোনালোকে উগ্ৰপন্থীক ভয় নকৰোঁ, উগ্ৰপন্থীক মাৰে যদি আগতে মোক আপোনালোকে মাৰিব, আপোনালোকে যাক। कितना হৈছিলে? তাত মই বহুত কষ্ট পাইছোঁ। তেতিয়া বাচনদেৱা মোক যেতিয়া তাত জনাইছিলে, কেইটামান হৈ অহাৰ পিছত বাচনদেৱ কৈছিল যে বন্ধু আৰু কেনেঙৰীয়া, আপোনাৰ নামত মই সত্ৰত এখন শৰাই আগবঢ়াইছোঁ, তাত আপুনি মোক যেনে তেনে যাব লাগিব। তেওঁ ৰিকুৱেষ্ট কৰিছিলে, মই সেইমতে আহিছিলোঁ। আৰু তেওঁ কৈছিল, বা তেতিয়া বাচনদেৱক কৈছিল আটাই যে আৰকে যিকোনো উপায়ে তেওঁ সশৰীৰে ইয়ালৈ ঘূৰি আহিব, আৰু সেই হয়তো সেই আশীৰ্বাদতে মই সশৰীৰে ইয়ালৈ আহিব পাৰিছিলোঁ। If you see the history of this place, there has always been some sort of turmoil. But despite all that, we have managed to maintain a lot of peace and harmony in this area. And I can frankly say that Atta is a part of that peace and harmony, to bring about peace and harmony. There are certain times when he himself, in the old days, not now, but in the old days, he was the one who used to explain things to the people who
were finding it not easy to come out in the open. So I would say that yes, times have been hard, but his presence has really helped us in bringing in peace and harmony in this area. যিটো নিউজপেপাৰবিলাকত আগতে কোনো এইবোৰ কথা ওলোৱা নাই, আমিও বেছি কথা পতা নাই. Obviously we don't want to expose somebody, but definitely his presence has helped in bringing peace and harmony. That is the main thing. বড়ো জাতিক মানে এটা পৰিৱৰ্তন আনিবৰ কাৰণে আমি বহুত মানে গাঁৱে গাঁৱে যাই মানে কিছুমান মোবিলাইজ যেনেকুৱা কৰিলোঁ, বা আমাৰ উদ্দেশ্য যিটো BLTৰ উদ্দেশ্য এইটো মানে তেওঁলোকক বুজাইছিলোঁ. আৰু সেই সময়ত মানে আমাৰ যিটো এনিমি কিছুমান আমাৰ যিটো মানে আমাৰ বিপৰীতে কিছুমান বহুত কিবা আছে, তেওঁলোকৰ লগত বহুত সংঘৰ্ষ বা বহুত কিবা কিবি হৈ আহিছে. তেনেকৈ মানে গভমেণ্ট আমি ইণ্টি হৈ গ'লতো, যেনিবা এটা আমষ্ট্ৰাগল সংগঠন হিচাপত বেন অৰ্গেনাইজেশ্যন হিচাপত তাৰমানে আমি তাৰমানে গাঁৱত বা জংঘলত তেনেকুৱা বহুত লুকাই ফালে চলিব লগা হৈছে, আৰু বহুত মানে তেনেকুৱা বহুত বিপদে আপদে চলিব লগা হ'ল. ঠিক তেনেকুৱাই মানে এদিন মোৰ লাইফত তেনেকুৱা বহুত ঘটনা গৈছে. আৰু এদিন মই কোকৰাঝাৰৰ পৰা আহি তেনেকুৱা নলবাৰী, বৰপেটা, আপোনাৰ কামৰূপ, দৰং আৰু চাউথ কামৰূপ, চাউথ গোৱালপাৰা সেই এলেকাত মই এই তেনেকুৱা ডিষ্ট্ৰিক্টত মই আছিলোঁ. তেনেকৈ মই 5 বছৰমান পিছত মই ঘৰত আহোঁতে এদিন মানে বহুত ডাঙৰ এটা ঘটনা ঘটিছে. এই ইণ্ডিয়ান আৰ্মিৰ লগত মানে মুখামুখি হৈ তেতিয়া মানে মোক বহুত মানে ফায়াৰিং কৰিলে. তেওঁলোকে মোক মানে চাৰেণ্ডাৰ হ'ব দিছিল, কিন্তু চাৰেণ্ডাৰ তেতিয়া মোৰ তেনেকুৱা মই আৰু এটা সংগঠনত থাকি পেলাই আৰু কেনেকুৱা চাৰেণ্ডাৰ হ'ম, মই চাৰেণ্ডাৰটো মই নাভাবিলোঁ. মোৰ লগতো আৰ্মছ আছিল. তেতিয়া মই মানে তেওঁলোকৰ যিমান মানে কিবা ক'লেও হাত উঠাব দিলেও যেনিবা চাৰেণ্ডাৰ হ'ব দিছিলে, চাৰেণ্ডাৰ হৈ যাওঁ হাত উঠা আৰ্মছ ফেক দৈছা এনেকুৱা কৈছিল, কিন্তু মই মানা নাই. তেতিয়া মই আটাক মানে ছেকেণ্ডতে মোক আটাত মনত পৰিল, মই হৰিকৃষ্ণ মহন্ত আটাক, হে প্ৰভু আজি মই যদি নমৰে আৰু জীৱনত নমৰিম. তেতিয়া মই ভগৱানৰ নাম লৈ আৰু আটাক মানে কিবা কৰি মনত পৰি মই যেতিয়া মানে মই কিবা কৰিলোঁ মানে পলাবলৈ মানে চেষ্টা কৰি তাৰমানে জাম কৰি ফালে মই পলাই সাৰি গৈছে. মই তেতিয়া বহুত মানে ফায়াৰিং কৰিলে আৰ্মীয়ে. 3জন আগত বহুতটা আৰ্মী আছিলে. পিছত আমাৰ গাঁৱত বহুত কেইজন মানুহ মানে তেনেকুৱাই মানে পানিছমেণ্ট দিছে. উগ্ৰপন্থী আছিল, টেৰৰিষ্ট আছিল, ক'ত পলাল এইটো মানে দেখাই দিয়ক, হাতত অস্ত্ৰ ক'ত থলে এনেকুৱা. আৰু যেতিয়া মই একেবাৰে দৌৰি একেবাৰে এটা আমাৰ গাঁওখন পাৰ হৈ নেক্সট মানে গাঁও ৰাস্তা পালোঁ, মুকলি পথাৰ ইফালে দৌৰিব যাওঁতে মই এজন আদিবাসী ল'ৰা এজনে মই যেতিয়া আৱাজ দিছিল মোক চাইকেল আন এতিয়া এই এজন আদিবাসী ল'ৰা এজনে মোক মানে যাই ফালে মোক সহায় কৰিলে. এইটো নিশ্চয় আটাৰ মানে এটা কিবা আছে বুলি মই ভাবিছোঁ. আৰু মানুহৰ জীৱন চক্ৰটো কোনফালে ধাৱমান হয় ক'ব নোৱাৰি. আমিও ঠিক সংযুক্ত মুক্তি বাহিনীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কলেজ লেভেলতে আমি মানে সংযুক্ত মুক্তি বাহিনী অসমত ভৰ্তি হ'লোঁ. তাৰপিছত লুকাই চুৰিকৈ হ'লেও আমি কেতিয়াবা সুবিধা পালে মহন্ত খুৰাৰ ওচৰলৈ আহিছিলোঁ. অহাৰ পিছত মহন্ত খুৰাই এটাই কৈছিল যে বাবা ইমান কঠিন কাম এটা তোমালোকে কিয় ভাবিছা, গতিকে তোমালোকে বেলেগ দৃষ্টিভংগীৰে চোৱাচোন, বেলেগ অন্য পন্থাৰেও তোমালোকে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰা, গতিকে পাৰা যদি তোমালোকে এইবিলাক হিংসাৰ পথটো পৰিহাৰ কৰি তোমালোকে এটা গণতান্ত্ৰিকভাৱে কিবা এটা চিন্তা কৰা যাতে জাতিটোৰ উপকাৰ কৰিব পাৰি। গতিকে সেইবিলাক কথাই আমাক নিশ্চয় অনুপ্ৰাণিত কৰিছে। আৰু ধৰক আমি 2000 চনত আমি সংগঠন বাদ দিলোঁ। 2000ৰ পিছৰ পৰাই এতিয়া আমি সম্পূৰ্ণ সমাজখনৰ লগতে জড়িত
আৰু তেতিয়াৰ পৰাই মহন্ত খুৰাক বেছি ওচৰৰ পৰা পাই আছোঁ এতিয়া সপ্তাহত ক'ব গ'লে এদিনমানকৈ পাওঁৱেই তেখেতৰ লগত আমি যেতিয়াই খুচি তেতিয়াই যাব পাৰোঁ ঠিক এনেধৰণৰ গতিকে তেখেতৰ যিটো সমাজ গঢ়া যিটো প্ৰক্ৰিয়া যিটো তেখেতৰ মনত ভাৱ আছে যে গণতান্ত্ৰিকভাৱে মানুহে কৰিব নোৱাৰা কাম একো নাই মানৱীয়তাই যে শ্ৰেষ্ঠত্ব গুণ সেই বস্তুটো আচলতে আমি তেখেতৰ পৰা বহুতখিনি পাইছোঁ পাছে উগ্ৰপন্থী ল'ৰা কিছুমানে আহি মোক সুধিম যে এই খুৰা বেলিব বৰ উগ্ৰপন্থী যে খুৰা আপুনি কিবা ভয় মানে তুহুন থাকাতে মোৰ কি ভয় মনটো এনে মৰবাই লাগিব তুহুন মাৰিলে জমে মাৰিলে তেতিয়া এই খুৰা আপুনি সেইগিলাখান নক'ব মই তেনেকৈ মানে সংগঠনত থকা মুহূৰ্তত মই মানে লগ পাইছিলোঁ আৰু এনেকৈ সেইদিনাখন কিন্তু আমি মানে কোনো কাৰণত মানে এটা কোৱা নাছিলোঁ যে আমি আচলতে সংগঠনৰ মানুহ আছিলোঁ ৰজাগড়ত ঘৰ আমি ৰজাগড়লৈ যাব আহিছোঁ পানী খাই যাম বুলি তাত কিছু সময় জিৰণি লোৱাৰ পিছত প্ৰশাসনৰ মানুহখিনি যেতিয়া আঁতৰি গৈছিল তেতিয়া মই আমি তাৰ পৰা মানে ভেলি হৈ আহিছিলোঁ এইটো চাইডলৈ গুচি আহিছিলোঁ এতিয়া কথা হ'ল আটাৰ যিটো দৃষ্টিভংগী সমাজখনক গঠন কৰাৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মানে একত্ৰিত কৰি যিটো নেকি বৈষ্ণৱ ধৰ্ম শংকৰদেৱৰ ওপৰত যিটো নেকি তেখেতৰ মানে শংকৰদেৱৰ যি নৱ বৈষ্ণৱ ধৰ্মটোৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো নেকি ঐক্যতা বা একতা এই নিদৰ্শনটো কিন্তু আমাৰ এই অঞ্চলত বিৰল There is no sort of major outbreak of insurgency. Etato because the army is also here. But all the same, there is no sort of, I cannot say that there is any major insurgency issue now. But bhitore jitu hiyotor mane eta demand ba kiba ase, that is nobody can say. Aru ghotna jetia hoi jay, one cannot say when it will happen. যেনেকৈ 2014 চনত আমাৰ এজন এছিষ্টেণ্ট মেনেজাৰক উঠাই লৈ গৈছিলে কিডনেপ হৈ গৈছিলে চ' ইন দিছ এৰিয়া ওৱান কেনট টেক এভৰিথিং লাইং ডাউন এনিথিং কেন হেপন এট এনি টাইম চ' দেট ইজ দ্য ৰিজন ৱাই উই হেভ টু বি ভেৰি কেয়াৰফুল এটা বিপ্লৱ হ'লে দায়ী দোষী নিৰ্দোষী চবেই একে মানে ভোগ কৰিবলগীয়া হয় কিছুমান ল'ৰাবিলাক ঘৰত থাকিব নোৱাৰে এই সত্ৰত সোমাই থকা আৰু তেখেতে মানে সেই ল'ৰাখিনিক সেই ল'ৰা বিশেষভাৱে দুই এজন ল'ৰাক তেখেতে আশ্ৰয় দি পেলাই নিৰাপত্তা দিয়াটো মই জানো তো সেই হিচাপে তেখেত এজন মানে সকলো মানুহে সেইটো কৰিব নোৱাৰে মই তেতিয়াও কৈছোঁ যে তেখেতৰ ঈশ্বৰৰে ভগৱানৰে কিবা এটা হেৰি আছে তেখেত শক্তি দিছে যে সকলো মানুহক সমান দৃষ্টিত মানে বিপদৰ পৰা মানুহক ৰক্ষা কৰক আশ্ৰয় দি এই কথাটো এই কামটো তেখেতে কৰিব পাৰিছিল ঈশ্বৰৰ এটা শক্তি তেখেতে পাইছে আটাই বহুত মানুহ মানে মেণ্টেলিটি মানে কিছুমান কিবাক মানে ৰাখি থৈছে কিবাক নহ'লে এটা নহ'লেতো বহুত ইয়াত অশান্তি আৰু বেছি বাঢ়িল হয় আমাৰ এতিয়া ট্ৰাইবেল মানুহ বড়ো মানুহ ৰাভা মানুহ ইয়াত আদিবাসী পৰ্যন্ত শৰণ লৈছে ইয়াত আটাৰ যিটো মানে কি বুলি কয় এইটো আদৰ্শ আটাৰ যিটো আদৰ্শ বহুত মহান আটাৰ নিচিনা আৰু যদি অসমত 2-3জনমান থাকিলা হয় এই অসমত কোনো অশান্তি নহ'লা হয় আটাই অকলেই এৰিয়াত পূৰা কণ্ট্ৰলত ৰাখিছে আৰু ধৰক পলিথিন অলপ কাগজ অলপ পৰি থাকিল তাক গুচাই দিলোঁ তাকে আমি স্বচ্ছতা বুলি নাভাবোঁ আচলতে এতিয়া আপুনি তাৰে ভিতৰত যদি সোমাই যায় তাতে আপুনি ফল মূলৰ গছ বিভিন্ন ধৰণৰ ফল মূলৰ গছ পাব মানুহ এজন জিৰাবৰ কাৰণে উপযুক্ত ছাঁ থকা তেখেতে গছপুলি ৰোপণ কৰিছে যিটো গছ আজি বৰগছ হৈ উঠিছে আৰু আপুনি দেখিবলৈ পাব ইফালে ধৰক সত্ৰটোৰ উন্নয়নৰ কাৰণে তেখেতে অকণমান জাগাত নিজৰ প্ৰচেষ্টাত তেখেতে মানে চাহৰ পুলিও অলপ লগাইছে যাৰ পৰা এটা মানে তেখেতৰ ইনকাম আহিছে আনহাতে গৰু গাই তেখেতে নিজে পালন কৰে গতিকে ক'বলৈ গ'লে এজন সৰ্বসাচী তেখেত সকলো দিশতে পাৰ্গত সকলো দিশতে সচেতন এজন জ্যেষ্ঠ পুৰুষ পৰিৱৰ্তিত যি সময় আছে সেই সময়ৰ লগত তেখেতে মানে ধৰ্মৰ লগতে সমাজখনৰ অৰ্থনৈতিক ক্ষেত্ৰতো তেখেতৰ তাৰমানে বলিষ্ঠ তাৰমানে যে ভূমিকা এটা আছে এইবিলাকে নিদৰ্শন আৰু সদায়তো আৰু বেয়া দিন নাথাকে অন্ধকাৰটো সদায় হৈ নাথাকে ৰাতিপুৱাকৈ গতিকে সেই অন্ধকাৰ আঁতৰি ৰাতিপুৱা শাসন কাৰ্যত শাসন প্ৰণালীত কিছু পৰিৱৰ্তন আহিলে BTAD গঠন হ'ল BTC হেৰি হ'ল চুক্তি হ'ল কোকৰাঝাৰত
4খন জিলা লৈ পেলাই সদৰ স্থাপন হ'ল আৰু এতিয়া মানুহে আগুৱাই যাব বিচাৰিছে আগৰ ভুল বুজাবুজি ভেদাভেদবিলাক পাহৰি আগুৱাই যাব বিচাৰিছে ইয়াত সকলো জাতি জনগোষ্ঠী আৰু বাপে ইয়াত এই ক্ষেত্ৰত কাণ্ডাৰী ভূমিকা লৈছে মুছলিম ধৰ্মৰ যেনেকুৱা মছজিদত নাৰীৰ প্ৰৱেশ নিষেধ তেনেকুৱা আমাৰ কিছুমান সত্ৰ আছে যিবিলাক সত্ৰত নাৰীৰ আপোনাৰ প্ৰৱেশ নিষেধ কিন্তু আমাৰ এইখন সত্ৰত তাৰ ওলোটা সত্ৰখনত নাৰী পুৰুষ সমানে অধিকাৰ মন্ত্ৰী প্ৰজনৰ কথা লগতে যিদৰে আমি ভকত সেৱা অকল কেৱল পুৰুষকে কৰিছিলোঁ বা অন্য ক্ষেত্ৰত পুৰুষকে কৰা যায় ইয়াত কিন্তু নাৰীকো ভকত সেৱা হিচাপে লোৱা যায় সংহতিৰ ক্ষেত্ৰত ইণ্টিগ্ৰেশ্যনৰ কাৰণে যিটো কাম কৰিছে যে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ তেখেত পুৰস্কাৰ পোৱাৰ যোগ্য বুলি আমি অনুভৱ কৰোঁ যিয়ে কোনোদিন মান সন্মান বিচৰা নাই কোনোদিন প্ৰতিদান বিচৰা নাই নিৰলসভাৱে সাধাৰণ স্তৰৰ নিৰক্ষৰ লোকৰ জনজাতীয় লোকৰ অহৰহতে সেৱা আগবঢ়াইছে সেই জংঘলে ভৰা অঞ্চলবিলাকত তেখেতে পদব্ৰজে ভ্ৰমণ কৰি মানুহক প্ৰভাৱান্বিত কৰিছে মই এখন অধ্যুষিত জনজাতীয় অধ্যুষিত অঞ্চললৈকে গৈছিলোঁ তেওঁলোকে মোক তাত জনাইছিল যে ছাৰ আমি এই গাঁওখনে মাদক দ্ৰব্য আমি বৰ্জন কৰিছোঁ তেওঁলোকে মোক জনাইছিল যে বৃহস্পতিবাৰে ইয়াত ভাগৱত পাঠ হয় আৰু আমি সেইদিনাখন কোনেও গাঁওখনত মাছ মাংস নাখাওঁ মই কিয় এইটো আটাৰ প্ৰতি শ্ৰদ্ধা আটাৰ ব্যক্তিত্বই আটাই তাত নাম প্ৰচাৰ কৰিছে সত্ৰ স্থাপন কৰিছে তেওঁলোকে প্ৰত্যেক বৃহস্পতিবাৰে গোটেই গাঁওখনত তেওঁলোকে মাছ মাংস সেইদিনাখন নাখায় আৰু তেওঁলোকে মাদক দ্ৰব্য বৰ্জন কৰিছে এইবিলাক সৰু যেন লাগিলেও আমি যদি ভালকৈ অনুধাৱন কৰোঁ অনুসন্ধান কৰোঁ যে এজন মানুহে কি ধৰণে সমাজ বিৱৰ্তন বা পৰিৱৰ্তনত সহায়ক হ'ব পাৰে হৰে কৃষ্ণ মহন্তৰ এই সৰু কথাবিলাকে কিন্তু আমাক বাদ দেখুৱাব পাৰে এই আগত কিছুমান বড়ো মানুহে বস্তু বেচিব আনে বজাৰত তাতে আমাৰ কিছুমান মানুহে কিনোতে 5 কেজি বস্তু 2 কেজি কৰি লয় যেতিয়া তাহোন লেখা পঢ়া শিকিলা জানা হ'ল তই কি কয় আমি জুখি আনিছোঁ 5 কেজি বস্তু তই 2 কেজি কেনেকৈ হ'ব লাগিল তেতিয়াসকলে আৰু মই তাহাক চাওক তোমালোকো এক শ্ৰেণীৰ মানুহে কেনেকৈ শোষণ কৰি আছে তোমালোকো এক শ্ৰেণীৰ মানুহে শোষণ কৰাৰ কাৰণে আজি তোমালোকৰ আজি ভগৱানৰ কৃপাত যেতিয়া মদ পানী সকলোখিনি এৰিলে তাহাৰ গাঁও কিমান একেবাৰে উন্নতি হৈছে ভূটান পাহাৰৰ ওচৰৰ নিকটতম এখন সত্ৰৰ এটা নামঘৰৰ মই বৰ্তমান ৰখি হৈ আছোঁ তেওঁ সত্ৰাধিকাৰ বুলি চিনাকি দিয়া নাই মই ৰখি হৈ আছোঁ আৰু মই জংঘলী মানুহ আৰু কিন্তু মই আপোনাৰ লোকৰ মাজৰে মানুহ মই এজন অসমীয়া মানুহ আৰু মোৰ জন্ম বৰপেটা তেনেকৈ কৈ তেখেতে অনুৰোধ কৰিলে
যে মোৰ আপোনালোকে যাতে খবৰ লয় আৰু মই দুব্য এৰিয়াত আছোঁ, দুব্য এলেকাত বাস কৰি আছোঁ, আপোনালোকৰ ভিতৰৰে এজন মই ব্যক্তি। গতিকে মোৰ আপোনালোকে খবৰ লৈ মোৰ সত্ৰখনত আপোনালোকে যে পদাপৰ্ণ দিয়া, চৰণৰ ধূলি দিয়ে, তাৰ কাৰণে মই আপোনালোকক সেৱা জনালোঁ। আৰু সেই সেৱা জনাই তেওঁ হুক হুকাই কান্দি তেওঁ বহি ৰ'ল। এই আছিল তেখেতৰ বহুমূলীয়া বক্তব্য, এয়া আছিল তেখেতৰ জীৱন গাথাৰ সমস্যা। কৃষ্ণ কৃষ্ণ বিমূৰ